Algunos estamos viendo el libro, después vos. Now salute the national flag. National anthem. Punjab, Sindhu, Gujarat, Maratha, Dravida, Utkal, Vanga, Vindhya, Himachal, Yamuna, Ganga, Utkal, Jala, Vitaranga. तब शुभ नामे जागे तब शुभ आशीष मागे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे सम्मानीय জনপ্রিয় সেকেন্ডারি স্কুলৰ সভাপতি ডাঙৰীয়া উপস্থিত এইখন স্কুলৰে কাৰ্যকৰী অধ্যক্ষ মহোদয় উপস্থিত উপাধ্যক্ষ মহোদয় প্ৰসংগত সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অইন স্কুলৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকল আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হয় কেতিয়া 1947 চনৰ 15 আগষ্ট তাৰিখে ইংৰাজসকলে এটা সময়ত গোটেই পৃথিৱীখনৰ লগতে ভাৰতবৰ্ষকো ছানি ধৰিছিল অধীনত ৰাখিছিল আৰু 15 আগষ্ট 1947 চনৰ 15 আগষ্ট তাৰিখে তেওঁলোকে কি কৰে ভাৰতবৰ্ষ এৰি গুচি যায় আৰু আজি হৈছে ৰিপাব্লিক ডে ইংলিছত ৰিপাব্লিক ডে বুলি কোৱা হয় গণৰাজ্য দিৱস গণৰাজ্য মানে কি যে এইখন ৰাজ্য বা দেশৰ ৰজা বা প্ৰশাসকসকলেই হৈছে জনতা জনগণতা জনতাই মানে ৰজা এইটো গণৰাজ্যৰ পৰা কি শব্দ আহিছে আকৌ আগবাঢ়ি গণতন্ত্ৰ অৰ্থাৎ আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে গণতন্ত্ৰৰ বিষয়ে কি কৈছে ডেমক্ৰেসি ইজ এ ফৰ্ম অফ গভৰ্নমেণ্ট অফ দ্য পিপুল ফৰ দ্য পিপুল বাই দ্য পিপুল ই জনসাধাৰণৰ চৰকাৰ জনসাধাৰণৰ হকে আৰু জনসাধাৰণৰ দ্বাৰাই গঠিত এখন চৰকাৰ আৰু এই ৰিপাব্লিক ডে অৰ্থাৎ গণৰাজ্যৰ দিনটো 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমাৰ যেটো ড্ৰাফটিং কমিটি আছিল খসৰা কমিটি সেই খসৰা কমিটিৰ সভাপতি আছিল ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ অৰ্থাৎ বাবা সাহেব ভীমৰাও ৰামজী আম্বেদকাৰ বুলিও জনা যায় তেওঁৰ নেতৃত্বত এই ভাৰতবৰ্ষৰ পৃথিৱীৰ ভিতৰতেই সৰ্ববৃহৎ সংবিধান বুজি পোৱা নহয় তোমালোকে সৰ্ববৃহৎ সংবিধান মানে দেশ এখন চলোৱাৰ নীতি নিয়ম চৰকাৰ এখন চলাৰ নীতি নিয়ম এই সকলোবিলাক থকা
এটা পুস্তিকা, ডাঙৰ পুস্তিকা, আৰু ই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম এটি সংবিধান। এই সংবিধানটো ৰচিত হৈছিল সংবিধানটো ৰচিত কৰি 1950 চনৰ 26 জানুৱাৰী তাৰিখে কাৰ্যকাৰীভাৱে ভাৰতবৰ্ষত বলবৎ কৰা হয়। আৰু সেই দিনটোৰ পৰাই আমাৰ ভাৰতবৰ্ষক এই দিনটো কি বুলি কোৱা হয়? গণৰাজ্য দিৱস বুলি কোৱা হয়। এতিয়া ভাৰতবৰ্ষৰ সংবিধানত তোমালোকে জানা বিভিন্ন কথাই সন্নিৱিষ্ট কৰা আছে। তাৰ ভিতৰত মৌলিক অধিকাৰ, মৌলিক কৰ্তব্য আৰু সৰ্বাত্মক নীতি, এই কথা তিনিটা মনত ৰাখিবলগীয়া বস্তু। তোমালোকে জানা যে ভাৰতবৰ্ষ এখন কি? সৰ্ববৃহৎ দেশ আৰু সৰ্ববৃহৎ সাংবিধানিক দেশ। আৰু ইয়াতে তোমাৰ ভাৰতবৰ্ষক কি বুলি কোৱা হৈছে? গণতান্ত্ৰিক, গণৰাজ্য আৰু ধৰ্ম নিৰপেক্ষ দেশ। বুজি পাইছানে? গণতান্ত্ৰিক, গণৰাজ্য আৰু ধৰ্ম নিৰপেক্ষ দেশ, এইটো সংবিধানৰ প্ৰথমতেই কোৱা হৈছে। আৰু সেয়ে ধৰ্ম নিৰপেক্ষ মানে কি? গণতান্ত্ৰিক, গণৰাজ্যটো বুজি পাইছা। আৰু ধৰ্ম নিৰপেক্ষ মানে হৈছে ইয়াতে সকলো ধৰ্ম, সকলো ভাষা ভাষী, সকলো জাতি, সকলো লিংগৰ মানুহে ইয়াতে একেলগে বাস কৰি অনৈক্যৰ মাজত ঐক্য সৃষ্টি কৰিব পাৰিব। কোনো কাকো ধৰ্ম গ্ৰহণৰ বাবে ফ'ৰ্চ কৰিব নোৱাৰিব, জোৰ জবৰদস্তি কৰিব নোৱাৰিব। তো এই সংবিধানৰ মৌলিক অধিকাৰ, মৌলিক কৰ্তব্যৰ মাজৰ এটা কৰ্তব্য হৈছে আমি আমাৰ জাতীয় পতাকাক সন্মান দেখুওৱা। আজি আমি জাতীয় পতাকাক সন্মান দেখুৱাইছোঁ নে নাই? নিশ্চয় দেখুৱাইছোঁ। গতিকে এনেকৈ 15 আগষ্ট আৰু আমাৰ 26 জানুৱাৰী তাৰিখে এই পতাকাখনক সন্মান কৰি নেশ্যনেল এন্থেম অৰ্থাৎ জাতীয় সংগীত কোনে লিখিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰ, যিয়ে নেকি নোবেল বঁটা পাইছিল, হয়নে? সেই নোবেল বঁটা আহৰণকাৰী ব্যক্তিগৰাকী আছিল আমাৰ এই জাতীয় সংগীতখনৰ লিখক, আৰু তেওঁকো আমি সন্মান জনাওঁ। ইয়াৰ লগতে ভাৰতবৰ্ষ স্বাধীন কৰাৰ বাবে যিবিলাক পুৰুষ, বীৰ পুৰুষ বা দেশ হিতৈষী লোকে তেওঁলোকৰ নিজৰ জীৱন পণ কৰিলে, অৰ্থাৎ তেওঁলোকে দেশ ৰক্ষাৰ বাবে নিজৰ জীৱন বলিদান দিলে, তেওঁলোকক এগোচি সন্মান আমি জনাই মই মোৰ বক্তব্য এইখিনিতে সামৰণি মাৰিছোঁ। মাননীয় আমাৰ বিদ্যালয়ৰ পৰিচালক ডাঙৰীয়া আৰু প্ৰিন্সিপাল ছাৰ, লগতে আমাৰ সমনীয়া শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকল, আজিৰ এইখনত মোক যিটো পদত আপোনালোকে স্থান পোৱাই দিলে তাৰ কাৰণে মই কৃতজ্ঞ। আচলতে মই এইটো পদৰ কাৰণে যোগ্য নহয়, তথাপিও আপোনালোকে যদি সমৰ্থন কৰিছে তেনেহ'লে মই গ্ৰহণ কৰিছোঁ। তো আপোনালোকলৈ মই এটা অনুৰোধ ৰাখোঁ যে ভাইচ প্ৰিন্সিপাল হিচাপে কাৰ্যকাল চলাই নিয়াৰ কাৰণে যিখিনি সহায় সহযোগিতাৰ প্ৰয়োজন আপোনালোকে যদি আমাক সহায় কৰে তেনেহ'লে আমি পদটো গ্ৰহণ কৰিলোঁ বুলি সিদ্ধান্ত লৈছোঁ। কালি মুখ্যমন্ত্ৰী এইবিলাকে চব এৰি দিছে। Good morning to all of you. Good morning. তো আজি ইতিমধ্যে আমাৰ ছাৰে তোমালোকক গণৰাজ্য সম্পৰ্কে দুআষাৰ কৈছে, জ্ঞান দিছে যে আজিৰ দিনটো আমি গণৰাজ্য হিচাপে পালন কৰি আছোঁ। এইটো 1950 চনত আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন মানে বলবৎ কৰা হয়, গ্ৰহণ কৰা হয়। সেই হিচাপে আমাৰ এই গণৰাজ্য দিৱসটো পালন কৰা হয়। আৰু সংবিধান বুলি কওঁতে আমি সৰু শব্দটোৱে বুজোঁ, সৰু এটা শব্দ, কিন্তু এই সংবিধান মানে বহুত ডাঙৰ কথা। আজি যদি তোমালোকে কিবা এটা কোনো অন্যায়ৰ ন্যায় পাই আছা, সেইটো আমি ক'ৰ পৰা পাই আছোঁ? এই সংবিধানৰ পৰা, কনষ্টিটিউশ্যন। তো 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশখন স্বাধীনতা লাভ কৰে। আৰু
47 পৰা মানে 47 পৰা 1950 চনলৈকে 3 বছৰ সময় লয় মানে এই সংবিধানখন পৰিপূৰ্ণভাৱে গঠন কৰোঁতে। তো আৰু আমাৰ এই সংবিধানখন এখন সেকুলারিজম ধর্মনিরপেক্ষ রাষ্ট্র হিসেবে বিবেচিত করা হয়, যে যাতে আমি সকলো ধৰ্মৰ লোকে সমানভাৱে ইয়াত সম অধিকাৰ হিচাপে জীয়াই থাকিব পাৰোঁ। আৰু আমাৰ এই দেশখনৰ স্বাধীনতাৰ কাৰণে বহুত ডাঙৰ ডাঙৰ মানে দেশপ্ৰেমিকসকলে তেওঁলোকৰ বলিদান দিছে আৰু সেই সকলৰ বিনিময়তহে আমি আজি ইয়াত থিয় দিবলৈ সক্ষম হৈছোঁ। হয়তো ইংৰাজসকলে 200 বছৰমান ৰাজত্ব কৰিছিল আমাৰ ভাৰতবৰ্ষত, আৰু তেওঁলোকে সেই সময়ত মানে ভাৰতৰ পৰা সিদ্ধ হৈছিল আৰু তাৰপিছৰ পৰাই আমাৰ দেশখনে স্বাধীনতা লাভ কৰিছে। গতিকে আমি সেই ডাঙৰ ডাঙৰ বীৰসকলৰ প্ৰতি সন্মান জনাওঁ, যাতে তেওঁলোকৰ আত্মাৰ প্ৰতি মানে আল্লাহৰ ৰহমত নাজিল কৰে। এইখিনি সন্মানীয় সঞ্চালক মহোদয়, অধ্যক্ষ ডাঙৰীয়া, উপাধ্যক্ষ ডাঙৰীয়া, উপস্থিত আমাৰ গেষ্ট লেকচাৰাৰ তেখেত আমাৰ মৰমৰ শিক্ষাগুৰু মাইনুল ছাৰ ডাঙৰীয়া, উপস্থিত সহকৰ্মীসকল, ছাত্ৰ ছাত্ৰীসকল, আজি হৈছে ৰিপাব্লিক ডে। ৰিপাব্লিক ডে আমি গণৰাজ্য দিৱস বুলি কওঁ। মই এটা তাৎপৰ্য অৰ্থ ক'ম। গণ মানে কি মানুহ। আগত আছিল কি ৰাজতন্ত্ৰ, ৰজাই শাসন কৰিছিল, বংশানুক্ৰমে ৰজা হৈছিল। আৰু যেতিয়াই আমাৰ দেশত কি এই ৰাজতন্ত্ৰ এৰি যেতিয়া 1950 চনৰ 26 তাৰিখৰ পৰা যেতিয়া সংবিধান বলবৎ হ'ল, আৰু সেই দিনটোৱে আমি আজি পালন কৰি আছোঁ, স্মৰণ কৰি আছোঁ। গণতান্ত্ৰিক গণৰাজ্য এইখিনিৰ অৰ্থ কৈ মই সমাপ্ত কৰিছোঁ। গণ মানে মানুহ, ৰাজ্য মানেতো ৰাজ্যই, বুজি পাইছা। আৰু গণতান্ত্ৰিক মানে কি, যাক আমি ৰাজ্যৰ মানুহবিলাকে আমাৰ পচন্দৰ ব্যক্তি নিৰ্বাচিত কৰি আমি তাৰ পৰা শাসন আশা কৰোঁ, সুশাসন আশা কৰোঁ। ৰাজ্যৰ মানুহবিলাকে আমি ৰজা কি নিজে পচন্দ কৰি যে এইজন মানে কি আমাৰ যদি ৰজা হয় তেনেহ'লে ইয়াৰ পৰা আমি কি সুশাসন আশা কৰিব পাৰিম। কিন্তু আগত এইটো নাছিল। যেতিয়া ৰাজতন্ত্ৰ আছিল, ৰজা স্বেচ্ছাচাৰী হ'লে জনসাধাৰণৰ বহুত কষ্ট হৈছিল, ৰজা কেতিয়াবা ভালো হৈছিল, কিন্তু আজি সেনেকুৱা নহয়। যেতিয়াই দেশখন কি আমাৰ কি ইংৰাজ গুচি গ'ল, সেই দিনৰ পৰাই আমাৰ দেশত কি গণতান্ত্ৰিকভাৱে চৰকাৰ চলি আছে। চৰকাৰে কি কৰিছে, জনসাধাৰণৰ দুখ দুৰ্দশা সকলো ধৰণৰ সা সুবিধাৰ ব্যৱস্থা কৰিছে। আৰু এই ব্যৱস্থাখিনি নীতি অনুসাৰে জনসাধাৰণে পোৱাৰ কাৰণে এটা ডাঙৰ কিতাপ ৰচনা কৰিছিল, যি কিতাপত দেশখন চলাৰ কাৰণে সকলো কথা বিৱৰি সামৰি লেখা আছে। আমাৰ দেশখনৰ সংবিধান ৰচনা কৰাৰ আগতে পৃথিৱীৰ কেইখনমান উচ্চ শাৰীৰ দেশৰ সংবিধান অধ্যয়ন কৰি আমাৰ দেশৰ সংবিধানখন ৰচনা কৰিছিল। সেইকাৰণে আমাৰ দেশৰ সংবিধানখন বেছি সংশোধন থকা বুলি কোৱা হয়। গতিকে সেই হিচাপে আজিৰ দিনটো আমি সেই 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা প্ৰত্যেক দিনে এই দিনত কি আমি গণৰাজ্য দিৱস হিচাপে আমি পালন কৰোঁ। এইখিনি